হে দোস্ত, ওয়েলকাম ব্যাক টু মাই সেকেন্ড চেনেল অলকেশ ভ্লগ। আপোনালোকে যে এই জেচিবিখন দেখিছে, জেচিবিখন আচলতে আজি 4-5 দিনৰ পৰা আমাৰ ওচৰত থকা হাউমাৰী নদীত মানে মাটি খান্দিবলৈ আহি মাটিৰ তলত ডুব গৈ আছে চাওক। আৰু বিভিন্ন ঠাইৰ মানুহে জেচিবিখন চাবলৈ আহি আছে চাওক। এইবিলাক মানুহ ক'ৰ পৰা যে আহিছে মই নাজানো। আৰু জেচিবিখনক উঠাবৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজে হাউমাৰী নদীখনত পূজা অৰ্চনা কৰিলে, কিন্তু জেচিবিখনক উঠাবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে। আৰু এই নদীখনত আমাৰ গাঁৱৰ মানুহে কোৱা মতে ইয়াত বোলে সোণৰ নৌকা ডুব গৈছিল। আৰু এই নদীটো মানে বিখ্যাত নদী, আমাৰ হাউমাৰী নদীটো।